लगता है बहुत दुख लगसी भाईटी बिया पता बोले खुशी मन तेमा सेमा गरम हो गई मैं बिया पता नहीं कभी कभी तो लगता है कि अपुरी भगवान है फ्रेंड्स मेरे यूट्यूब के दोस्तों मेरे भाइयों बहनों मजा नहीं आ रहा है ইম আমার ভাইটি আমার লগত বহুত ডাঙৰ এটা আঘাত খেলি দিলাক মানে ধেমালি এটা কৰি দিলাক মোতকৈ সৰু মোৰে বিয়া হোৱা নাই ই আজি বহুত মানে গাঁৱৰ থাকে এতিয়া গুৱাহাটীত আছে মামাহঁতৰ ঘৰত আহি কিনে আমাৰ ধেমালি কৰলাক মানে কি বিয়া পাতা বুলি কৈছি দিল সে বুৰা লাগতে यार दिल से लगता है भाई आप समझ ही सकते होंगे কিন্তু এই দাইদাকৰ বিয়া यार बिया बोले बस আমাক বহুত বেয়া লাগে এনে ধেমালি নকৰি মানে দিল সে বুৰা লাগতা है মানুহে ভাবে মই লেত্ৰা বুলি কিন্তু মই লেত্ৰা নহয় মই কি দেখাত চিকচিকে ভোগা কিন্তু মই 16 দিন গা ধোৱা নাই আজি গা ধুম কিন্তু বতৰটো চাইলাক বহুত ওয়েদাৰটো বহুত ঠাণ্ডা একদম বৰষুণ ডিং ডিং হৈছে তথাপি মই গা ধুমে আজি 16 দিন হ'ল গা ধোৱা নাই গা দি বাসলে বাপা ওই বাপ कैसे लोग रहते हैं यार কিন্তু এটা ফক্সেন আনছিলো ফক্সেন আজি আনবাৰ দি 16 দিন চেনে মাছছো এ চেন না হয় গেছি আজি চেন কিনবা লাগবো वेल डन तालियां होनी चाहिए यार हमारे लिए তো আজি গাটো ধুইলাম তো এখন বাইদেউহঁতৰ ঘৰত আছিলো এখন গামছা এখন খুজি লৈছো এতিয়া বাইদেউহঁতৰ ঘৰত আমাৰ খুৰীহঁতৰ ঘৰ চব আমাৰে ঘৰ এইগিলা মানে এতিয়া খুৰীহঁতৰ এখন গামছা খুজি লৈছো চেম্পু টেম্পু সিহঁতৰ পৰা মেনেজ কৰিম তো আজি 16 দিন হ'ল গা ধুম তো মই গা ধুম কি আপোনালোকে চাব নেকি कौन है ये लोग कहां से आते हैं আৰু এই আছিল আজিৰ ভিডিঅ'টো ইমানেই আছিল বাই বাই অসম